ৱেলকাম টু মাই নিউ ব্লগ। আজি নতুন এটা ভিডিঅ' লৈ আহিছোঁ আপোনালোকৰ মাজলৈ আৰু বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি ভিডিঅ'টোত মই লৈ আহিছোঁ মোৰ নিজৰ এখন কোম্পানী ফাৰ্ম আছে, সোণা কোম্পানী ফাৰ্ম। আজি ফাৰ্ষ্ট ডে মেনেজমেণ্ট কেনেকৈ কৰিব আৰু কি মেডিচিন দিব সেই তাৰ বিষয়ে ক'ম। বলক ফাৰ্মৰ ভিতৰলৈ যাওঁ। এইখন চাব পাৰে মোৰ ফাৰ্ম হয়। চব হাৱা নোসোমাবৰ কাৰণে চব বেৰি দিয়া হৈছে। চব সোণা চব সোণাই মানে কি ক'ম আৰু। এইবিলাক চব পোৱালি ইয়াত বৰ্ডিঙত আছে। টোটেল 1080টা পোৱালি আছে টোটেল, চাব পাৰে। তো মেনেজমেণ্টটো এনেকুৱা কৰিছোঁ যে যাতে বাহিৰতো এটা টিপাল দিয়া আছে। বেক চাইডে আপোনালোকক টিপালটো দেখাই আছোঁ হ'ব। বাহিৰতো এটা টিপাল দিয়া আছে, দেখিছে? এইটো যাতে বতাহ মাৰিলে যাতে বতাহ নোসোমায়। আৰু ভিতৰতো এটা দিয়া আছে, ভিতৰতো দিয়া আছে যাতে বতাহটো ভিতৰলৈ সোমাব নাপায়। আৰু যদি পোৱালিকেইটা যদি ঠাণ্ডা লাগে দুৰ্বল হৈ যাব। আৰু কিছুমানে এনেকৈ কৰে, ইয়াত ভিতৰত তম্বু তৰি দিয়ে। তম্বু তৰিব নালাগে, টিপাল যাতে দিব নালাগে, কিন্তু গেছ বাহিৰলৈ যাব নাপায় মানে। গেছকেইটা ব্ৰইলাৰ যোনকেইটা গেছ সেইকেইটা মানে বাহিৰ ওলাব নাপায়। চ' মই এনেকৈ দি দিছোঁ, ষ্টেপল মাৰি দিছোঁ। কালি চিলাবলৈ টাইম নহ'ল, ত' ডাইৰেক্ট দুটা কৰি ষ্টেপল মাৰি দিছোঁ, চিলাবলৈ টাইম নহ'ল। আৰু হাৱাটো যাতে সোমোৱা নাই, পোৱালিকেইটা ছেফ হৈ থাকে সিমানেই। আৰু মেডিচিনৰ কথাটো ইউজ কৰিম। মেডিচিনৰ কথাটো আৰু টেম্পাৰেচাৰটো চাব পাৰে। টেম্পাৰেচাৰ মানে আপোনাৰ ভিতৰত টেম্পাৰেচাৰটো ফাৰ্ষ্ট ডেট আপোনাৰ 150 থাকিব লাগে। টোটেল 150 টেম্পাৰেচাৰ থাকিব লাগে মানে। তলে হিউমিডিটি পাৰ্চেণ্ট আৰু চাব পাৰে টেম্পাৰেচাৰটো। হিউমিডিটি পাৰ্চেণ্টটো 72 হৈ আছে। তাৰপিছত FFটো 76.9 হৈ আছে। আৰু অলপ কমি আছে, 150তকৈ অকণমান কমি আছে। মেক্সিমাম 150 হৈ থাকিব লাগে। এইটো ডিজিটেল মিটাৰ হয়, এবাৰ বাঢ়া কমা তেনেকৈ কৰি থাকে মানে টেম্পাৰেচাৰটো। ত' মেনেজমেণ্টৰ কথাটো আপোনালোকে যিসকলে নতুনকৈ ফাৰ্ম খুলিছে সেইসকল ব্যক্তিক যাতে ফাৰ্মবিলাক ভালকৈ যাতে মেনেজমেণ্ট কৰে। আৰু তাৰ কাৰণে এইটো যোনসকলে নতুন ফাৰ্মাৰ সেইসকলৰ কাৰণে এই ভিডিঅ'টো বনাইছোঁ। যিসকলে নতুন ফাৰ্মাৰ সেইসকলৰ কাৰণে আজি এই ভিডিঅ'টো বনাইছোঁ। ত' আপোনালোকে দেখিছে মেনেজমেণ্ট কেনেকৈ কৰা হৈছে। আৰু এইখন বেক চাইডে দেখিছে, এইখন মোৰ হোৱা কাটিয়া হয়। তাত মই ৰাতি হ'লে হওঁ। আৰু কথাটো আহোঁ, মেডিচিনটো কেনেকৈ ইউজ কৰিব, কেনেকৈ নকৰে। তাৰপিছত ফাৰ্ষ্ট টাইম আৰু এটা কথা কৈ দিওঁ, ফাৰ্ষ্ট টাইম মেডিচিন ইউজ কৰাৰ আগত যেতিয়া পোৱালি দিবলৈ আহিব, যে আপুনি নিজাকৈ যেনিবা পুহিব, আপুনি যেনিবা নিজাকৈ যদিও পোহে, এই দোকানৰ পৰা পোৱালি কিনি আনি, মই ফাৰ্ষ্ট টাইম কৈ দিছোঁ আপোনালোকে পোৱালিক ফাৰ্ষ্ট টাইম ব্ৰইলাৰ পোৱালিক বা হওক কয়লাৰ পোৱালিয়ে হওক, ফাৰ্ষ্ট টাইম আপোনালোকে চেনি পানী নহ'লে গুড় পানী দিব পাৰে। চেনি পানী নহ'লে গুড় পানী ইউজ কৰিব পাৰে। সেইটো কাৰণে কৈছোঁ যাতে কি হ'ল, চেনি পানী আৰু গুড় পানী দিলে কি মানে পানী বেছিকৈ খাব। ফাৰ্ষ্ট টাইমত সেইটো দিব লাগে। কিছুমানে নাজানে, যিসকলে নাজানে সেইটো কাৰণে কৈছোঁ মানে। দানাবিলাকতো সিহঁতে গম পায়, নক'লেও গম পায়, জানে মানে। সেইটো কাৰণে এতিয়া মেডিচিনৰ কথাত আহোঁ। মেডিচিনটো কেনেকৈ কি ইউজ কৰিব, মেডিচিনৰ কথাত আহোঁ। পোৱালি দিয়া পিছদিনাখন ৰাতিপুৱা এণ্টিবায়'টিক দিব পাৰে আপোনালোকে। আৰু ৰাতিলৈ এইটো মেডিচিন দিব পাৰে, ভিমাৰেল ইউজ দিব পাৰে। ভিমাৰেল আৰু অশ্ববেট
অচবেট মোৰ লগত আছে, মই আপোনালোক দেখাই অচবেট আছে। এই দুটা মিক্স কৰি পিনে দিব পাৰে। মোৰ ইয়াত আধা আছে, আধাটো আছে মানে অলপ আগতে অলপ ইউজ কৰা হ'ল ডাঙৰ বটল কাৰণে। তো ইয়াত আধা আছে, মই এইটো কালি আনিছোঁ। আনি পিনে ইয়াত মানে দুটাকে মিক্স কৰি অচবেট আৰু ভিমাইল মিক্স কৰি পিনে অচবেট আৰু ভিমাইল মিক্স কৰি ইয়াত দিছোঁ ইউজ কৰিলে মানে পোৱালিটো ষ্ট্ৰং কৰে আৰু দানাখন মানে শক্তি দিয়ে। খুটিয়াই খাবলৈ মানে বহুত শক্তি দিয়ে। তো আপোনালোকে ইউজ কৰিব পাৰে ভিমাৰেল। আৰু লগতে আপোনালোকে ভিমাৰেল ইউজ কৰিব পাৰে প্ৰথম দিনাখন মানে ছেকেণ্ড দিনাখন ৰাতিপুৱা টাইমত দিলেও হ'ব, সন্ধিয়া দিলেও হ'ব। ভিমাৰেল ইউজ কৰিব পাৰে। আৰু কিছুমান লেম্বাৰ্ড পোৱালি ওলায়, যিসকল মানে ভৰিত কেলছিয়াম নাইকিয়া হৈ যায় পোৱালি, আৰু পোৱালিবিলাক থিয় হ'ব নোৱাৰে, ভৰিটো মেলেঙা হৈ যায়। সেইটো কাৰণে আপোনালোকে নেৰবিন টেপ দিব পাৰে। নেৰবিন টেপ মই আপোনালোকক নেৰবিন টেপৰ দেখুৱাই আছোঁ, মোৰ আগতে আনি থোৱা আছে। নেৰবিন টেপ হয়। এইটো আপোনালোকে ফাৰ্মাচীত গ'লেই পাই যাব, এইটো আপোনালোকে। তো আজিলৈ ভিডিঅ'টো ইমানে। যদি চাই ভাল পাইছে ভিডিঅ'টো লাইক কৰি দিব, আৰু অকল লাইক কৰি দিব ভিডিঅ'টো, আৰু শ্বেয়াৰ কৰি দিব। আৰু এই ভিডিঅ'টো আজি এইটো কাৰণে বনাইছোঁ যে অকল নতুন ফাৰ্মাৰবিলাকৰ কাৰণে বনাইছোঁ। ত' যিসকলে নাজানে ভালকৈ কমেণ্ট বক্সত আহি সুধিব পাৰিব। আৰু যদি বেলেগ বিষয়ে নাজানে ত' সুধিব পাৰিব, কমেণ্ট বক্সত কমেণ্ট কৰক আৰু মই কৈ দিম। আজিলৈ ভিডিঅ'টো ইমানে। বাই বাই।